চন্দ্ৰ সূৰ্য পৃথিৱীখন আছে। এতিয়া আমাৰ কাৰ্বিসকলৰ মানা পৰম্পৰাৰ পৰা যিটো আমাৰ মানা ৰিলিজিয়ছ আছে, নেচাৰ ৱৰ্শ্বিপ বুলি নেদেখাজনৰ আমি পূজা কৰোঁ। নেদেখাজনৰ মানুহে আমি পূজা কৰোঁ আমাৰ ভগৱান। এইটো যিটো আমি পৰম্পৰাৰ পৰা মানি আহি আছোঁ, সেইটো আমি আজি কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং সকলো অসমত সকলো বসবাস কৰা কাৰ্বিসকলৰ যিটো পৰম্পৰাৰ পৰা মানি অহা ধৰ্ম, সেইটো ৰংকেৰ পূজা বুলি কয়। সেই ৰংকেৰ পূজা আজিৰ দিনটোত আমি ইয়াত মোৰ নিজৰ ইয়াত ৰংঠেং, মোৰ ইয়াৰ সেই গাঁৱতে মই বাসিন্দা। গতিকে মই প্ৰত্যেক বছৰে এই ৰংঠেং যিটো পূজা কমিটি তেখেতক মই নিমন্ত্ৰণ কৰে, আকৌ মই নিজেও ইয়াত সদস্য, গাঁৱলীয়া সদস্য হিচাপে মই অংশগ্ৰহণ কৰোঁ। গতিকে মই কাৰ্বি আংলং ৰাজ্যত মই এটা আহ্বান কৰিব বিচাৰিছোঁ, সকলো জাতি জনগোষ্ঠীত বসবাস কৰা কাৰ্বি আংলঙত যাতে কাৰ্বি আংলং স্থায়ী শান্তি হয়, পাৰ্মানেণ্ট পিচ হয়, তাৰ কাৰণে মই সকলো ৰাইজক মই অনুৰোধ কৰিছোঁ ভগৱানৰ যাতে আমাক আশীৰ্বাদ দিয়ে, নেদেখাজনৰ আমাক সদায় আশীৰ্বাদ দিয়ে, সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে মিলন, তাৰ কাৰণে মই নেদেখাজনৰ মই প্ৰাৰ্থনা কৰিছোঁ। ৰংকেৰ পূজাৰ জৰিয়তে মই কাৰ্বি আংলং আৰু অসম আৰু লগতে ভাৰতৰ যাতে স্থায়ী শান্তি হয়, তাৰ কাৰণে আৰু মানুহবিলাকৰ আশা আকাংক্ষাবিলাকৰ যাতে পূৰণ হয়, তাৰ কাৰণে মই ৰংকেৰ পূজাৰ জৰিয়তে মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। ধনেশ্বৰ বে আৰু আমাৰ ৰংঠেংটমৰ মানে পূজাৰী হয়। আৰু প্ৰথম মই সেইটোৱে ক'বলৈ বিচাৰিছোঁ, আমাৰ ৰংঠেংটমৰ ৰংকেৰটো হ'ল আমাৰ বহুত দিনৰ পৰা চলি আহিছে। গতিকে আমি সেই মানে পুৰণি যিটো আমাৰ কাৰ্বি যিটো ৰীতি নীতি আমাৰ নিয়ম, সেইটো মানে পৰম্পৰাৰ পৰা আহি থকা সেই নিয়মটো আজি আমি কিবা পূজা কৰিছিলোঁ। আৰু এই পূজা কৰাৰ মানে এই উদ্দেশ্যটো হ'ল আমাৰ গাঁওখনৰ এই প্ৰত্যেক ঘৰে মানে ভাল হ'বৰ কাৰণে, আৰু 2026 চনৰ কেনেকৈ মানে ভাল হ'ব মানে আৰু মানে বেয়াৰ ক্ষেত্ৰত মানে যাতে মানে আঁতৰি যাবৰ কাৰণে, আৰু আমাৰ বেমাৰ আজাৰ অৰ্থাৎ আৰু আমাৰ গাঁওখনৰ কেনেকুৱা ভাল হ'ব লাগিব, আৰু আমাৰ গাঁওখনৰ ভিতৰত যিমান মুৰব্বী আছে, যিমান মানুহজন আছে, আমি একতা কেনেকৈ থাকিব লাগিব বা একতা কেনেকৈ থাকিব পাৰিম, সেই বিষয় লৈ আমি আজি সেই ৰংকেৰ পূজাটো অৰ্থাৎ মানে থান পূজাটো আমি আয়োজন কৰা হৈছে আৰু আজি পূজা কৰা হৈছে। আৰু প্ৰথম কথাটো হ'ল আমাৰ আজি যিটো পূজা কৰাটো হ'ল আমাৰ এই যিটো বেয়া বুলি মানে চিনটো দেখা পোৱা নাই, আৰু ভালে যিটো দেখা পাইছোঁ, সেইটোৱে আৰু মোৰ বক্তব্য ইমানে সামৰিছোঁ। 26 aningkan kini humbar aningkan banget tensi itum da kerong kaya pati lo bukan memutar misen asi ningerong lo langsung haksi rong isi gute ta itum dorarap tararap kimisen pan longri long pat pan itum cepamilo asi mo prang wang ta ansu se kimiji pan si itum ningerong bohong pen klem bom po si itum rong pen ceparai lo bukan memur kimia jo ini ningerong lo kadom